অসমৰ অনুৰাগী ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ আমাৰ গাঁৱৰ যি বিহু সন্মিলন পতাৰ প্ৰেক্ষাগৃহত আজি উপস্থিত আছোঁহি। যিহেতু আজি আমাৰ গাঁৱত এখন বিহু সন্মিলন পতা হৈছে, তাৰে কিছুমান আপোনালোকক কণ কণ মানুহবিলাকে বিহু নাচ, বিহু গীত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু যি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰণে আমন্ত্ৰিত শিল্পী বিজয় বিশাল, তেওঁকো দেখাবৰ কাৰণে চেষ্টা কৰিম। যিমান পাৰোঁ বলক চাওঁগৈ অলপ। নাচনী ভৰ্তিকেইজনী নাচি আছে। আমাৰ ইতিমধ্যে আমাৰ দাদা পাইছেহি আমাৰ মাজত গীত পৰিৱেশন কৰিবৰ কাৰণে। দাদা, আপোনাৰ গীত পৰিৱেশন কৰিব আহিছে, অনুভৱ কেনেকুৱা? ভাল লাগিছে, মানুহ বহুত দেখিছোঁ, ভাল লাগিছে, আহি পাইছোঁ। এতিয়া খানা পিনাই খাই আমি ষ্টেজত উঠিম। ঠিক আছে বাৰু, খন্তেক পিছতে দাদা আমাৰ মাজত গীত পৰিৱেশন কৰিব যাব। আপোনালোকে জনাব কেনেকুৱা পাইছে, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰো কৰি দিব ভিডিঅ'টো। ধন্যবাদ থাকিল আপোনালোকক।
সম্বৰ্ধনা লাভ কৰিছোঁ আৰু চেখেলা সম্বৰ্ধনা জনাব গৃহমন্ত্ৰী শ্ৰীকৃষ্ণ প্ৰচেষ্টা শ্ৰীমতী মহেশ বাবু আগবঢ়াই গ'ল